Hey guys, good morning. Welcome back to my channel Nafisha vlogs. আপোনাক স্বাগতম কৰিলো। তো গাইজ অহাকালি নমানৰ akiqah তো আমি আহি গলো নমনা দাদা ঘৰত ইয়াতেই দিয়া হ'ব আৰু একচুয়ালি akiqahটো 7 দিনৰ দিনতে দি দিব লাগিছিল কিন্তু নমানৰ আব্বাৰ তেতিয়া টকাৰ অলপ প্ৰবলেম আছিল সো তেতিয়া দিব পৰা নাই এতিয়া দি আছে তো আমি আহি গলো ইয়াত চাব পাৰিছে নমান তো এই চাক নমানৰ দাদাৰ লগত কেনেকৈ দাদাই ইয়াচিন পঢ়ি আছে সি শুনি আছে মনে মনে এইটো হৈছে মোৰ চাচা চচুৰ শুনি আছে সিহঁতো আহিছে ফুৰিবলৈ আমাৰ নমানে শান্তশিষ্টভাৱে ধুনীয়াকৈ শুনি আছে পঢ়ি আছে তেওঁ আৰু সি মনোযোগ দি শুনি আছে ঠাণ্ডা হৈ আছে এনেকৈ বহি থাকে কি সুন্দৰ আড্ডা দিছে দেখছেন তো নেক্সট দিনা ৰাতিপুৱা টোপনিৰ পৰা উঠিলোঁ আজি নমানৰ akiqah তো উঠি মুখ চুখ ধুই মই চাহ পানী খাম আৰু তো নমানৰ দাদাইকৈ ওচৰ চুবুৰীয়া মানুহ কিছুমানক মাতিছে ইয়াত খানা এটা হ'ব আৰু তো চাব পাৰিছে চবেই মানে কামত ব্যস্ত আৰু তো এতিয়া দুপৰীয়া কাপোৰ পানী পিন্ধি এয়া মোৰ খুৰী আহিছে আমাৰ নমানে কি কৰি আছে খুৰী শাহু আবতি হাই দে আব যে পোজ দে এজনী একেবাৰে আমাৰ সৰু খুৰী শাহু আৰু তেওঁৰ ছোৱালী ভাইটি আহিছে তো ইয়াতে খোৱা হ'ব আৰু আমি ওপৰত গ'লোঁ গৈ এনেই আৰু নমানক লৈ কেইটামান ফটো তুলিব গৈছিলোঁ কিন্তু বহুত ৰ'দ আছিল সেইকাৰণে এটাও ফটো তোলা নহ'ল ৰ'দৰ কাৰণে চাবই পৰা নাই ওপৰৰ পৰা সিহঁতক উঠাইছোঁ ইয়াত নমানৰ আব্বা মামা বৰবা চবেই আছে ৰ'দৰ কাৰণে চাব নোৱাৰে শব্দ মানুহ খোৱা হৈ আছে ইয়াত আৰু ভিডিঅ' কৰা নাই ইমান এটা ভাইটিয়ে দি আছে আৰু এই চাক নমানৰ খেলনা কিমানগাল গিফ্ট উঠিছে ইয়াত চাক এইটো ৱাকাৰ উঠিছে আৰু এয়া গাড়ী একগাল গাড়ী উঠিছে তাৰ এতিয়াই তাৰ গাড়ী বন্দুক চাব পাৰিছে তাৰ কিমানগাল খেলনা উঠিছে চব খুলি আছে আৰু তো এতিয়া ইয়াত বেছিভাগ উঠিছে গাড়ী নমানৰ গাড়ী চাব পাৰিছে এয়া গাড়ী উঠিছে তো নমানৰ আব্বাই খুলি আছে চাই আছে কি নমানৰ গিফ্ট তো চাব পাৰিছে ইয়াত নমানৰ 4টামান গাড়ী উঠিছে তো নমানক লৈ ফটো উঠাইছে ইয়াতে নমানে ধৰিব বিচাৰি আছে গাড়ীকেইটা ৱাকাৰ পৰাকে নামি যায় নমানক ৱাকাৰত ৰাখিও লাভ নাই নমানে ৱাকাৰৰ পৰা নামি যায় ইমান কচুগুটি আমাৰ নমানটো একে ৱাকাৰৰ পৰা নামি যায় সি ৱাকাৰতো নাথাকে আজিকালি এইটো এটা টেডি বেয়াৰ উঠিছে এইটো হাল Okay. Oh, tiklu.
পেলাই দিব খুজি আছে এইটো হ'লা সেইটো গাড়ী হ'ব এটা বাবনে লৈ যাব এটা মই লৈ যাম এটা চাই লৈ যাব সামনে চলাব জিসিবি খালি জিসিবি লৈছে এই কাহৰ বাটি উঠিছে চাব পাৰিছে ইয়াত এটা কাহৰ বাটি উঠিছে আৰু লগত চামুচ এটা আৰু ইয়াৰ কাপোৰ আৰু সবেই ভেৰি দিয়া না সবেই কিছুমানে পইচা দিছেও দিছে এইটো কি স্পৰ্টিং এটা কি নমানৰ ইমান কাপোৰ থকাৰ পিছতো আৰু কাপোৰ এইবিলাক কেনেকৈ পিন্ধাম আৰু সৰুৱে হৈ যাব এয়া চাব পাৰিছে এইবিলাক ঠাণ্ডা দিনৰ কাপোৰ এনেকুৱা 12-13 যোৰা আছে এনেকুৱা তাৰ এইবিলাক নক'বা ভৰ্তি ঘৰত ইমান কাপোৰ এইযোৰ মদত লাগি সৰু হ'ব নমানৰ কেনে পিন্ধিব এইকেইটা এই ডাঙৰ এটা কাপোৰ থাল উঠিছে তাৰ এতিয়া থাল উঠি গ'ল ভাত খাবহি ভাত খাব বালি নহয় এইটো হেৰি থাল হ'ব বাচন কাহৰটো হ'বই এইটো এখন ষ্টিলৰ বাচন উঠিছে লগত এটা এইবিলাক থাল মদত নাই আৰু এটা চামুচ আছে এইবিলাক থাল নাই চাহ হ'ব তাৰ লগত সেট মিলাই দিছে আৰু সেট মিলাই দিছে পানী খুৱাব তাৰ কাৰণে গৰু মাংস ঝোল ৰুটি আৰু এটা পানী খাব কাহৰি চেম কাপোৰ দেখোন এইযোৰ কাপোৰ এইটো ভাল লাগিছে জিন্সৰ ন জিন্স নহয় এইটো কটনৰ চইচটো কা কেশু তো টোটেল 7 যোৰামান কাপোৰ উঠিছে নমানৰ আৰু এইটো চাব পাৰিছে এইটো কাহৰ বইল হয় আৰু এটা কাহৰ গিলাচ পানী খাবলৈ এটা কাহৰ চামুচটো আছে সেম চামুচ আছে আম্মা দিছে সাদিকে দিছে সাদিকে এনেকুৱা দিছে এনেকুৱা বাটি আৰু চামুচ কেতিয়াই দিলে সেই যে এরম বাটি সাদিকে চামুচ সাদিকে নহয় তাৰ নানিয়েকে দিছে সাদিকে কৈছে গিলাচ দিব আৰু বাচন দিব এইবিলাক বস্তু মানে বেষ্ট মানে কামৰ বস্তু কাহৰ বাচন এইটো বহুত এটা পাতলা এটা কেজি হিসাবে দাম আছে এটা 400 মান হবো 400-500 হবো পিতলে দিয়ে ভাত খাইলো নাই এইবিলাকত ভাত খালে বেমাৰ আজাৰ কম হয় ভালতো লাগিব তোমাৰ মনৰ আহিব লাগিছিল না হে 1 2 3 গো এইটো এটা কাহৰ ক'ব লাগিব বাচন এটা সৰু আৰু বাচন আৰু এইটো মোৰ ইতি হাফ হৈ গৈছে এইটো একে তাৰ এতিয়া বৰ্তমানৰ জোখৰ এইটোত ভাত দি থৈ দিমি খাই থাকিব ঠিক আছে এইটো তাৰ কি কৰিছে বড়া আৰু এইযোৰ কাপোৰ নমানৰ মানে পাৰফেক্ট হৈছে ইমান সৰু নহয় পুৰা জোখৰ অলপ ডাঙৰো আছে ঠিকে আছে এইটো নমান চাক ওপৰতে বগাই আছে তাৰ খালি খেলা ধান্দা খালি যতেই যাব বিছনাত বই খেলিব শান্তি নাই ল'ৰাটো আৰু এইযোৰ মোৰ পেহী শাহু এজনী দিছে জেকেট এইযোৰ একেবাৰে মানে পুৰা জোখৰ আৰু নমানৰ পুৰা ফিটিং আৰু এইযোৰ এটা বেবি সেট দিছে এইযোৰ জোতা এজনী মোৰ সৰু পেহী শাহু মোৰ পেহী শাহু কেইজনী 3 জনীমান আছে ক'ত নিদিয়া এইযোৰ একেবাৰে সৰু পেহী শাহুৱে দিছে নমানৰ জোতা আৰু এইযোৰ মোৰ দাদী শাহুৱে দিছে মানে মোৰ দাদী শাহু
নমানৰ বৰমা আৰু এইযোৰ মোৰ একেবাৰে সৰু খুৰীয়ে দিছে। তো আমি ঘৰত আহি গৈছোঁ ৰিটাৰ্ণ। তো ভিডিঅ'টো কেনেকুৱা লাগিছে, ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।